হেল্ল' নমস্কাৰ সকলোকে। আজি হৈছে বিজয়া দশমী, মানে দুৰ্গা পূজা আজি শেষ। আৰু এতিয়া আমি গৈ আছোঁ দেৱী উত্তৰ চাবৰ কাৰণে, দশমী চাবৰ কাৰণে। দৰ্জাখন মাৰা নেকি? এই আগত মোৰ ৰুমৰ ওচৰতে আছিলে পূজা, আৰু ইয়াৰ পৰা মূৰ্তি অলপ আগত লৈ গৈছে। এতিয়া আমিও যাওঁ, বলকচোন চাওঁ। মেইন বস্তু এইখন মাৰিবই লাগিব, মাস্ক মেইন। এইফালে ন' এণ্ট্ৰি লগোৱা আছে বোলে। নহ'ব আকৌ ঘূৰিব লাগিব ইয়াৰ পৰা। মূৰ্তি নিয়া গাড়ীবিলাক মানে চব এতিয়া টাউনৰ মাজেদি যাব, সেইকাৰণে কি কৰিছে, ন' এণ্ট্ৰি লগাই দিছে। আৰু বেলেগ গাড়ী ভিতৰত সোমাব নোৱাৰে। আৰু আমি এতিয়া ভিতৰে দি যাব লাগিব। এইফালে মছলা পাতি হৈ পিনি আমি ভিতৰৰ ৰাস্তাত আহি গৈছোঁ এতিয়া। এইফালেও বন্ধ কৰি থৈছে নেকি? কি মানে কোনফালে যাম এতিয়া? অ' তেৰি। অ' নাই, যাব দিছে। আৰু এইটো হৈছে আনন্দপাৰা পূজা মণ্ডপ। কালি খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে দেই ইয়াত, একদম লাইটিং চাইটিং দিয়ে। আৰু চব আজি খালী, দেৱী নিলে ইয়াৰ পৰা। মটৰবিলাকৰ ইয়াত বহুত ভিৰ হৈ গ'ল, সেইকাৰণে বাইকখন অলপ দূৰতে থৈ আহিব লগা হ'ল। আৰু এতিয়া খোজকাঢ়ি গৈ আছে আগত, অকণমান আগতে আছে নদীখন, তাতে হ'ব দেৱী উত্তৰ পৰ্বটো। আৰু এইটো পূজা মণ্ডপ সোণাৰী নদী ঘাটৰ মানে একেবাৰে ওচৰতে আছে। কালি এবাৰ দেখি গৈছিলোঁ, কিন্তু পূজা চাবলৈ ৰাতি নাহিলোঁ, অলপ দূৰ হয় মানে। আপোনালোকে চাওক, দেৱী বিসৰ্জনৰ কাৰণে ইমান মানুহ আহিছে, আৰু গোটেই পৰিৱেশটো আমাৰ এই চৰাইদেউ পুলিচে নিজৰ কণ্ট্ৰলত থৈছে। আৰু সঁচাই আজিৰ দিনটোত মানিব লাগিব, তেওঁলোকে খুব কষ্ট কৰিছে। এখন পিছত এখন গাড়ী আহিছে গৈছে, মানে কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই ইয়াত। চাওক কি ধুনীয়াকৈ চলি আছে। আৰু দেৱীটো চাবলৈ আহি ইয়াত ঘপককৈ লগ পাই গ'লোঁ আমাৰ অংকুৰ ভাইক। অংকুৰ হৈছে মোৰ লগৰ, আমি হায়াৰ ছেকেণ্ডেৰী একেলগতে পঢ়িছিলোঁ একেখন কলেজৰ পৰা। আৰু এতিয়া মানে বেলেগ হৈ গ'লোঁ, আৰু তথাপিতো লগ পাই থকা হয় বাৰু। আজি আকৌ লগ পাই সেই ঘাটটো, যিটো ঘাটত এতিয়া দেৱী বিসৰ্জন দিব। আৰু ওপৰত এগৰাকী দেৱী আহি আছে ওপৰ ফালৰ পৰা। আৰু আমাৰ অংকুৰ ভাই, হেল্ল', আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ভাল। দশমী কেনে গৈছে? দশমী এনেকৈ ৰাইজৰ লগত আৰু আশা কৰোঁ সকলোৱে ভালে থাকক। আৰু আমাৰ এই যিগৰাকী দেৱী এতিয়া আনি আছে প্ৰতিমূৰ্তি, আৰু এই মণ্ডপক আমাৰ অংকুৰতি পাতিছিলোঁ, চৰাইদেউ যুৱ সমাজৰ উদ্যোগত পাতিছিলে। আৰু সোণাৰীত বহুকেইটা মণ্ডপ আছে। কিমানটা হ'ব বাৰু এনে? প্ৰায় 10টাতকৈ ওপৰত হ'ব মানে। আৰু কেইবাটা মূৰ্তি বিসৰ্জন দিয়া হৈ গ'ল, এতিয়া আৰু কেইটামান আছেগৈ ওপৰত। जय हो शंकरा, आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस।
দেৱী মা মানে লাগি ধৰিছে, সেইকাৰণে আকৌ অকণমান ঠেলি দিব লগা হৈছে আৰু সেই ওপৰত মানুহ চাওকচোন ভাচান চাবলৈ অহা। মানে কি হ'ল, এই ইয়াত পুলিচে আহিব দিয়া নাইতো ওচৰলৈ, সেইকাৰণে সেই দলঙৰ পৰাই মানে চবেই চাই আছে। দুৰ্গা মাৰ শুৱেবাই থকা দেৱ দেৱীসকলৰ বাকী যি মূৰ্তি কেইভাগ আছে সেই কেইভাগ আনি আছে আৰু ভাচানৰ যিটো আচল মজা সেইটো আপোনালোকে এতিয়া দেখাম মই ৰ'ব। ভাসান ভাসান দিস ইজ ভাসান। মানুহ চাওক না, যিমানে টাইম গৈ আছে সিমানে মানে মানুহ বাঢ়ি বাঢ়ি গৈ আছে। বাপৰে, গোটেই টাউন মানে পুৰা মানুহে ভৰ্তি আজি। আজিৰ ব্লগটো এই পেহী মাহী বাইদেউ খুৰীদেউ বৰমা ভণ্টি কি হয় আৰু সকলোৰে ডান্স চাই পিনি শেষ কৰাই দিছোঁ আৰু বাকী নতুন এটা ভিডিঅ' আকৌ লগ পাম বাৰু, দিয়ক আহি আছোঁ সোনকালে। এই যে আপোনালোকে চাউণ্ডটো শুনিছে, এই গোটেই চাউণ্ডটো চৰাই মাত হয়। এই বাঁহগছজোপাত মানে চৰাই ভৰ্তি হৈ আছে আৰু টাউনত এনেকুৱা এটা মাত শুনাৰ সৌভাগ্য লাগিব আপোনাৰ। উফ।